প্ৰথমতে আপোনাক সামগ্ৰী ৰিপৰ্টৰ পৰা উষ্ম আদৰণি জনাইছোঁ যিহেতু ডিএফঅ বহুত হৈছে বহুত আহিছে বহুত গৈছে কিন্তু এনেকৈ আমাৰ চালপাৰা গাঁও অঞ্চলত আহি পেলাই শিক্ষাৰ ক্ষেত্ৰত উদগনি যোগা নাই গতিকে বিশেষভাৱে আপোনাক ধন্যবাদ জনাইছোঁ স্বাগতম জনাইছোঁ আপুনি আহি পেলাই যি শিক্ষাৰ ক্ষেত্ৰত উদ্দীপনা যোগাইছে তাৰ বাবে মষ্ট ৱেলকাম গতিকে আপুনি এনেধৰণে আজি সজাগতা সভা পাতি পেলাই সম্বৰ্ধনা জনাই পেলাই আচলতে আপুনি কি বুজাব বিচাৰিছে খুব চমুকৈ একেবাৰে কি বুজাব কি মেছেজ দিব বিচাৰিছে ছ'চাইটিলৈ আমি মেইনলি দুটা বস্তু আছে আমি আজিৰ দিনত আমাৰ ফৰেষ্ট ভিলেজৰ যিমান ল'ৰা ছোৱালী আছে এতিয়া HSLC মেট্ৰিক পাছ কৰিছে তাত কিবা এটা মটিভেশ্যনৰ কাৰণে কিবা দিবৰ কাৰণে বিচাৰিছে আমি আজি ৱৰ্ল্ড গ্ল'বেল টাইগাৰ ডে তো গ্ল'বেল টাইগাৰ ডেত আমাৰ এটা টাইগাৰ হিচাপে মানুহ আমাৰ 9খন ফৰেষ্ট ভিলেজ আছে অলমষ্ট 400 ওপৰত পৰিয়াল আছে আমি এতিয়া বি বেছিকৈ মানুহ জংগলত ডিপেণ্ডেণ্ট আছে সৰু খেতি কৰি থাকে আমি বিচাৰিছোঁ আমাৰ ল'ৰা ছোৱালীক কিবা মটিভেট কৰি দিম তাকে আপোনাৰ বেছি এতিয়া HSLC পাছ হ'ব আৰু পঢ়াই কৰিব পাছত গ্ৰেজুৱেটবিলাক হৈ চাকৰি ভাল চাকৰিবিলাক পাব আৰু গোটেইখিনি পৰিয়ালৰ কাৰণে বি ভাল হ'ব তেওঁৰ ফৰেষ্টৰ কাৰণে ডিপেণ্ডেঞ্চি বি কম হৈ যাব মানে ফৰেষ্টত যাব কোনো আৱশ্যক নালাগিব মানে সে কাঠৰ কাৰণে या মাছৰ কাৰণে একো কাৰণে ফৰেষ্টত যাব কোনো ধন্দাই থাকিব আমি তো ইয়াতো এক বছৰ তো কাম কৰিছে তো আমি মানুহ বহুত বাৰ লগ পাইছে তাত মানুহত আমি তো চায়ে মানুহ কি কৰি থাকে মেক্সিমাম মানুহ তো খেতি কৰি থাকে या মাছ পালন কৰে या গাহৰি পালন কৰে বাট এইবিলাক ঠিকই চলিব মানে একদম কণ্ডিশ্যন উন্নতিত আহিবৰ কাৰণে ইমান সৰু খেতিবিলাক হেল্প ইমান নকৰিব একদম উন্নতিত যাব তো মানুহ ল'ৰা ছোৱালীবিলাক ইয়াৰ পৰা বহুত গ্ৰেজুৱেশ্যনবিলাক কৰি চৰকাৰ চাকৰি পাইব লাগিব या ডাঙৰ ডাঙৰ কোম্পানীত চাকৰি পাব তো বহুত ভাল হ'ব তো খেতিৰ কাৰণে খেতিটো চলিব বাট তেতিয়া আমাৰ ফৰেষ্টৰ কাৰণে বি ভাল মানে খেতিবিলাক কম হৈ যাব আমাৰ জংগলৰ জানোৱাৰৰ কাৰণে বেছি জেগা থাকিব সেইকাৰণে আমি বিচাৰিছোঁ দুইজনৰ কাৰণে বি ভাল তেতিয়া এটা প্ৰগ্ৰাম কৰি দিম বোলে লাষ্ট প্ৰশ্ন যেহেতু এবাৰ কৰোনা মহামাৰী আতংকৰ মাজতে আমাৰ ঈদ পালন কৰিব লাগিব গতিকে এজ এ কনচিয়াছ চিটিজেন অফ ইণ্ডিয়া আপুনি তেওঁলোকৰ সজাগতা সম্পৰ্কে আপুনি কি ক'ব নাই এতিয়া কোভিডৰ টাইম একচুৱেলি অলপ বেয়া টাইম চবৰ কাৰণে সেইকাৰণে আজি আমি মাস্কবিলাক দিছে ছ'চিয়েল ডিষ্টেঞ্চিংবিলাক মেইনটেইন কৰিবৰ কাৰণে এনে বহি আছিলে মানুহত বি আমি কৈছে বিকজ এটা অলপ কিছুমান টাইমৰ কাৰণে আমি কেয়াৰফুল থাকিব লাগিব তেতিয়াই পাছত মানুহ এতিয়া বাচি যাব তো ঠিকে কিছুমান দিনৰ কাৰণে তো কোভিড থাকিব এই দিনৰ কাৰণে আমি কেয়াৰফুল থাকিব লাগিব ইমানেই মই ক'ব ঠিক